Hello everyone, মই কল্যাণী আজি এবিধ বৰ ধুনীয়া প্লান্টৰ লগত আপোনালোকক চিনাকি কৰাই দিম। এইটো চাওক সিজিজিয়াম প্লান্ট ধুনীয়া কোমল ৰঙীন পাতেৰে ওলোৱা আগবোৰে গছজোপাক ধুনীয়া কৰি তোলে, চকুত লগা কৰি তোলে। আগবিলাক এনেকৈ ৰঙচুৱাকৈ ওলায় আৰু এইটো যিমান ৰ'দ ব্ৰাইট পোহৰ পাব আগবিলাকৰ পাতটো আৰু ধুনীয়া হ'ব আৰু ৰঙা হৈ যায়। ইয়াৰ আজি কেয়াৰ সম্পৰ্কে ইয়াৰ সকলোখিনি কথা আজি আপোনালোকৰ লগত শ্বেয়াৰ কৰিম। এইজোপাৰ এই নতুনকৈ ওলোৱা কোমল পাতবিলাক ৰঙচুৱা হৈ আহিব আৰু অলপ দিন হ'লে ৰংটো ডাঠ হৈ গৈ থাকে আৰু ২০-২৫ দিনৰ মূৰে মূৰে নতুন পাত ওলায়, নতুনকৈ ৰঙচুৱা হৈ থাকে, আকৌ পুৰণা হ'লে সেউজীয়া হৈ থাকে। সেউজীয়া হৈ এনেকৈ মানে গ্ৰ'থ হৈ থাকে এইজোপা। প্ৰথমে কেনেকুৱা পট কেনেকুৱা মাটি ল'ব সেইখিনি কম আৰু কৈ লওঁ। এইজোপা মাটিটো আপোনালোকে লগাব পাৰে, মাটিত ৰুলে ডাঙৰ গছ হৈ যায়, কিন্তু টাবত ৰুই ইয়াক ধুনীয়াকৈ প্ৰুন কৰি জোপোহা কৰি ধুনীয়াকৈ আমি ঘৰত সজাব পাৰোঁ, ৰাখিব পাৰোঁ। ধুনীয়াকৈ ৰাখিবলৈ প্ৰথমে ইয়াক লাগিব একদম ৱেল ড্ৰেইন মাটি লাগিব গছজোপাৰ ধুনীয়া গ্ৰ'থৰ কাৰণে। যিহেতু এই গছজোপা একেবাৰে পানী বেছি একেবাৰে ভাল নাপায়, একদম ৱেল ড্ৰেইন মাটি বনাব লাগিব আৰু পটটোত যাতে ভালকৈ ড্ৰেইনেজ হ'লটো থাকে সেইটো চেক কৰি ল'ব। আৰু ইয়াৰ কাৰণে টাবটো আপোনালোকে পাৰিলে অকণমান ডাঙৰ চাইজৰ টাবত একেবাৰে ইয়াক ৰুই ল'ব, ঘনে সলনি কৰি থকাৰ প্ৰয়োজন নহয়। এইটো মই 7 ইঞ্চৰ টাবতে লগাইছোঁ, পাৰিলে 8-9 ইঞ্চ আপোনালোকে ল'ব পাৰে। আৰু পুলিটো যেতিয়া একেবাৰে শিপা একেবাৰে বাহিৰলৈ ওলাই আহিব, যেতিয়া ৰুট বাউণ্ড হ'ব, ওপৰৰ ফালে শিপা ওলাই যাব, তেতিয়া ইয়াক ৰিপৰ্ট কৰিলেই হ'ল। আৰু তাৰ পাছত যিটো এতিয়া বৰ্তমান টাব থাকে তাৰ এক চাইজ ডাঙৰ টাবত আপোনালোকে ৰুই দিব। প্ৰথমে ইয়াৰ মাটিৰ মিশ্ৰণটো কেনেকুৱা লৈছোঁ মই সেইটো কৈ লওঁ। ইয়াৰ কাৰণে মই কেনেকুৱা মাটি লৈছোঁ সেইটো কৈ দিওঁ। একেবাৰে ৱেল ড্ৰেইন মাটি বনাই লৈছোঁ। 25% নৰ্মেল বাৰীৰ মাটি লৈছোঁ, 25% বালি লৈছোঁ, 25% কম্পোষ্ট লৈছোঁ, যিকোনো কম্পোষ্ট ল'ব পাৰে আপোনালোকে, আৰু 25% লৈছোঁ ধানৰ বাকলিটো। আৰু আপোনালোকে ইচ্ছা কৰিলে কোকোপিট মিলাব পাৰে, মই নাই মিলোৱা। আৰু লগত দিছোঁ অকণমান ফাংগিচাইড দি বনাই লৈছোঁ। দ্বিতীয়তে ইয়াক ছানলাইট ৰিকুৱাৰমেণ্ট কেনেকুৱা হ'ব, সূৰ্যৰ পোহৰ কেনেকুৱা লাগিব। যিহেতু এই প্লাণ্টবিধৰ ধুনীয়া ৰঙীন পাতটোৰ কাৰণে আগৰ যিটো কুমলীয়া পাত ৰঙাকৈ ওলায় সেই পাতটোৰ কাৰণেই বেছি ধুনীয়া লাগে। আৰু সেই ৰঙা পাতটো ধুনীয়া পাতৰ ৰংটো পাবলৈ হ'লে ৰ'দ পাবই লাগিব, কমেও 3-4 ঘণ্টা ভাল ৰ'দ পাব লাগিব। আৰু গৰম দিনৰ আগবেলা ৰ'দটোহে ভাল হয়। দুপৰীয়া ৰ'দটো পালে পাতবিলাক জ্বলি যায়, যিহেতু গৰম দিনৰ ৰ'দটো বহুত বেছি চোকা হয়। দুপৰীয়া ৰ'দত নাৰাখিব গৰম দিনৰ আগবেলা ৰ'দত ৰাখিব। আৰু ঠাণ্ডা দিন হ'লে গোটেই দিন ৰ'দ পৰাকৈ ৰাখিব। ঠাণ্ডা দিনৰ ৰ'দটো যিহেতু ইমান চোকা নহয় আৰু গোটেই দিন ৰ'দত ৰাখিব আৰু পাতটো বহুত ধুনীয়া হৈ থাকে তেতিয়া। কিন্তু ছাঁত যদি ৰাখে, একেবাৰে ইনডোৰ কৰি ৰাখে, তেন্তে পাতৰ ৰং নাপাব, নতুনকৈ পাত ওলাই থাকিব কিন্তু সেউজীয়া হৈ ওলাব। এইটো আছিলে ৰ'দৰ পোহৰৰ কথা। তৃতীয়তে পানীটো একেবাৰে চাই দিব। পানী একেবাৰে বহুত বেছি ভাল নাপায়, একেবাৰে পানী চাই দিব। ঠাণ্ডা দিনত পানীটো অলপ কমকৈ প্ৰয়োজন হয় আৰু গৰম দিনত হ'লে অকণমান প্ৰয়োজন হয়। সেইটো মাটি চেক কৰি ল'ব, মাটিবিলাক ভালকৈ ড্ৰাই হৈ যেতিয়া শুকাই যাব তেতিয়া পানী দিব। ঠাণ্ডা দিনত সপ্তাহত 2 দিন বা 3 দিন দিলেও হৈ যায়, নুশুকাই পটককৈ পানীটো। আৰু যদি টাবটো মাটিৰ টাব লয় তেতিয়া হয়তো প্ৰয়োজন হ'ব। প্লাষ্টিকৰ টাবত হ'লে মানে পানীটো সহজতে শুকাই নাযায়, অকণমান দিন থাকে, সেইটো চেক কৰি ল'ব আপোনালোকে। নেক্সট ফাৰ্টিলাইজাৰ কি দিব, মাহত এবাৰকৈ, যিটো গছজোপাৰ ভাল গ্ৰ'থৰ কাৰণে পাতৰে গছ হয় যিহেতু এইজোপা, নাইট্ৰজেনযুক্ত সাৰৰ প্ৰয়োজন হয়। তো কম্পোষ্ট দিব পাৰে, গৰুৰ গোবৰ, কেঁচুসাৰ বা এনেকুৱা দি মেলি। আৰু ঘৰত যিটো চাহপাত থাকে আমাৰ ব্যৱহাৰ কৰা চাহপাত ভালকৈ ধুই ল'ব, ধুই লৈ তাৰ মাটিত গুড়িত মিলাই দিব পাৰে মাহত এবাৰকৈ। আৰু ভাল গ্ৰ'থৰ কাৰণে দিব পাৰে সৰিয়হৰ যিটো খলি হৈ থাকে তাৰ গুড়ি এচামুচমান ল'ব, নিমৰ খলি হৈ এচামুচমান মিলাই প্ৰতি 2 মাহমানৰ মূৰে মাটিত গুড়িত অকণমান খুচৰি দিব পাৰে, তেতিয়া ভাল গ্ৰ'থ হ'ব। আৰু থাকিলে ইয়াৰ প্ৰপগেশ্যন কেনেকৈ কৰিব, প্ৰপগেশ্যন সাধাৰণভাৱে কৰিব পাৰি। ধুনীয়াকৈ ভাল এটা হেল্ডি কাটিং লৈ, এজোপা গছজোপা সৰু হৈ আছে এতিয়া কাটিং কৰিব হোৱা নাই, কিন্তু ভাল এটা
ভাল এটা হেলদি কাটিং লৈ ৰুই দিলে ধুনীয়াকৈ শিপা হৈ যায় ইয়াৰ কাটিঙৰ দ্বাৰাই কৰা হয় আৰু ইয়াৰ কাটিং আপোনালোকে বাৰিষা কালছোৱাত কৰিলে ভাল হয় বাৰিষা কালত ধুনীয়াকৈ কাটিং সহজে হৈ যায় আৰু ফেব্ৰুৱাৰী মাহতো কৰিব পাৰে ইচ্ছা কৰিলে ফেব্ৰুৱাৰী মাহতো কাটিং হৈ যায় আৰু এই ধুনীয়া প্লান্ট বিধক পোক পৰুৱাৰ পৰা বচাই ৰাখিবলৈ আপোনালোকে নিম অইল স্প্ৰে কৰিব নিম অইল পানীত মিলাই গোটেই গছজোপাতে ধুনীয়াকৈ স্প্ৰে কৰি থাকিব মাহত এবাৰকৈ বা 15 দিনত এবাৰকৈ তেতিয়া পোক পৰুৱা নালাগিব আৰু বাৰিষা ইহঁতৰ কি হয় গ্ৰোথৰ সময় হয় গ্ৰোথৰ ছিজন হয় বাৰিষা কালটোত ঠাণ্ডা দিনত গ্ৰোথটো অলপ ৰখি যায় খুব লাহে লাহে গ্ৰোথ হয় আৰু বাৰিষা কালত ফাংগাছ লাগে গছবিলাকত বাৰিষা পানী যিহেতু পানীটো বেছি হিউমিডিটি বেছি হৈ থাকে আমাৰ চাৰিওকাষে আৰু ফাংগাছবিলাকৰো সমস্যা দেখা যায় সেইকাৰণে কি কৰিব মাহত এবাৰকৈ যিকোনো ফাংগিচাইড মই সাফ ফাংগিচাইডটো ব্যৱহাৰ কৰোঁ ফাংগিচাইড পানীত মিহলাই গছৰ গুৰিত দিয়াৰ লগতে গোটেই গছজোপাত ভালকৈ স্প্ৰে কৰিব তেতিয়া ফাংগাছৰ সমস্যাৰ পৰা ৰেহাই পাব আৰু আজিকালি এইটো প্লান্ট নাৰ্চাৰীবিলাকত সহজলভ্য হৈ উঠিছে আৰু বৰ বেছি বিশেষ কষ্টলিও নহয় ইজি টু গ্ৰ' প্লান্ট হয় মই এইটো 130 দি ক্ৰয় কৰিছিলোঁ আপোনালোকেও লগাব পাৰে সহজে বহুত বেছি কেয়াৰ প্ৰয়োজন নাই সৰু সৰু কিছুমান কথা থাকে সেইখিনি কেয়াৰ কৰিলেই হ'ব আপোনালোকে আনি ৰুব পাৰিব ঘৰত ৰাখিব পাৰিব ৰ'দত ৰাখি ভাল ব্ৰাইট পোহৰ ৰাখি দিয়ে পাতটো ধুনীয়া হৈ যায় তেতিয়া আপোনালোকে কেতিয়াবা মাজে মাজে ঘৰৰ ভিতৰত ব্ৰাইট খিৰিকীৰ কাষত ৰাখি সজাই ৰাখিব পাৰে আৰু আকৌ বাহিৰত উলিয়াই দিব ৰ'দত তেনেকৈও ৰাখিব পাৰিব এইখিনিয়ে আছিলে ইয়াৰ কেয়াৰ সম্পৰ্কে প্ৰপগেশ্যন সম্পৰ্কে যিখিনি কথা তেন্তে আজিলৈ ইমানখিনিতে সামৰিছোঁ যদি ভাল লাগে ভিডিঅ'টো লাইক কৰিব চেনেলটো ছাবস্ক্ৰাইব কৰিব যিসকলে ছাবস্ক্ৰাইব কৰা নাই নতুন ভিউৱাৰ্ছসকলে তেন্তে সামৰিছোঁ বাই বাই